পাহাৰৰ কোলাত সেউজীয়াৰ মাজত অৱস্থিত সৰু গাঁও এখন। গাঁৱৰ সকলো ঘৰে কিবা কিবা সুখ দুখৰ স্মৃতি বহন কৰে, কিন্তু এখন ঘৰ আছে যাক গাঁৱৰ লোকেও নাম নলয়, ওচৰলৈও নাযায়। গাঁৱৰ শিশু বয়োজ্যেষ্ঠসকলৰ মুখত এটাই কথা, তলপাহাৰৰ অন্ধকাৰ ঘৰখনৰ দুৱাৰ নিজে নিজে নিশা খোল খাই যায়। কোনেও নাজানে কেনেকৈ, কোনেও নাজানে কোন, কিন্তু গাঁৱৰ সকলোৱে জানে, যিজন লোকে সেই দুৱাৰখন খোলা দেখে সেইজনৰ জীৱনত পৰিৱৰ্তন নামি আহে। এই ভয় আৰু কথা শুনি শুনি অভি নামৰ 19 বছৰীয়া এজন ল'ৰাই ঘৰটোত গৈ চাবলৈ এটা দিন সিদ্ধান্ত ল'লে। অভিয়ে সন্ধিয়া 5 বজাৰ পৰাই বন্ধু জোনক লৈ ঘৰটোৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। ঘৰখন বননিৰ মাজত স্থিৰ হৈ আছে। মাটিৰ গোন্ধ, শুকান পাত আৰু চিনাকি নোহোৱা নীলা ধোঁৱাই পৰিৱেশক ভয়ানক কৰি তুলিছিল। ঘৰখনৰ বেৰৰ ফাট মেলিছিল। মকৰা জাল, বটগছৰ মূলেৰে গৃহখন ভৰ্তি। কিন্তু সৰ্বাধিক অদ্ভুত আছিল দুৱাৰখন। বন্ধও নহয়, খোলাও নহয়, যেন কোনোবাক বিচাৰি পোহৰ বিচাৰি আছে। জোনে 10 মিটাৰ যোৱাৰ পিছত আৰু নাযায়। সি ক'লে, আমি উভতি যোৱাই ভাল, এই ঘৰখন বেয়া। অভিয়ে ক'লে, এতিয়া আহিছোঁ যেতিয়া ঘূৰি নাযাওঁ। এয়াই ভুল আছিল। সন্ধ্যা নামি গ'ল। আকাশত জোনে পোহৰ দিবলৈ ধৰিলে। অভিয়ে মোবাইলৰ টৰ্চ জ্বলাই দৰজাৰ কাষলৈ ওলাল। হঠাৎ টৰ্চৰ পোহৰ দৰজাত পৰাতেই দৰজাখন সঁচাকৈ কঁপি উঠিল, যেন অন্তৰৰ পৰা কোৱা কোনো শব্দ, যেন কোনোবাই উশাহ লৈছে, যেন কিবা জীয়াই আছে। অভিয়ে লাহে লাহে হাতত থকা দিয়াচলাইটো জ্বলালে। দৰজাখন স্পৰ্শ কৰাৰ লগে লগে ঠাণ্ডা। মানুহৰ শৰীৰটো এতিয়া ঠাণ্ডা নহয়, এটা মৃতদেহৰ তল ঠাণ্ডাৰ দৰে। জোনে পলমকৈ ক'লে, অভি, হাত উলিয়াই ল, বেয়া লাগিছে। বতাহ বলিল। গছৰ ডালবোৰে হাঁহিলে, পাতবোৰে শব্দ কৰিলে। তেতিয়াই দৰজাখন নিজে নিজেই লাহে লাহে খুলি গ'ল। অভি আৰু জোনক সাৱটি ধৰিবলৈহে বাকী থাকিল। দুয়োজন স্থিৰ, লৰচৰ কৰিব পৰা নাই। দৰজাখনৰ ওচৰৰ পৰা লগ লাগি গ'ল দুটা পোহৰ। মানুহৰ নহয়, জীৱ-জন্তুৰো নহয়, একেবাৰে অচিন, এটা ধাতুৰ দৰে উজ্জ্বল দুটা চকুৰ পৰা তীব্ৰ ৰশ্মি বাহিৰ হৈ আহিছে। সেই ৰাতিটোত অভিৰ টোপনি নাহিল। দৰজাখনৰ কাষৰ পৰা কিবা যেন আহি আছে, কিবাহে যেন ভৰি মেলিছে। মধ্যৰাতি 1 বজাৰ ওচৰতে অভিয়ে শব্দ শুনিলে। উঠি চাই, কিন্তু ঘৰৰ দৰজা বন্ধ। তথাপিও সেই শব্দ, দৰজা কঁপি থকা শব্দ। তেওঁ আগবাঢ়িল। হাতৰ আঙুলিৰে দৰজাখন চুওঁতে মানুহৰ নখৰ দৰে গ্ৰেছ গ্ৰেছ। মানুহৰ নখৰ দৰে স্ক্ৰেচ। অভিয়ে তৎক্ষণাত আঙুলিটো দৰজাৰ পৰা উলিয়ালে, কিন্তু তাৰ পাছতেই দৰজাখন খোল খাই গ'ল। বন্ধ কৰা আছিল, লগো কৰা আছিল, কিন্তু
তেওঁলোকৰ নজৰতেই দৰজাখন খোল খাই গ'ল। দৰজাৰ ওচৰৰ আন্ধাৰত দুটা চকু। অভিয়ে ভয়তে পেঁপুৱা লাগিলে। চকু দুটাই যেন অভিকে চাই আছে। তেওঁলোক সোনকালে তাৰ পৰা ওলাই আহি দেউতাকক সকলো ক'লে। দেউতাকে গম্ভীৰ হৈ ঠিক কৰিলে, সেই ঘৰখনত এজনী ছোৱালী মৰিছিল। অভিৰ দেউতাকে অভিক কথাখিনি ক'লে। তেওঁ আৰু এটা কথা ক'লে যে তাইৰ আত্মাই এতিয়া দৰজাখনৰ মাজেৰে ফুৰে। দৰজাখনে যিজনক দেখে তেওঁক কিবা ক'ব বিচাৰে। অভিয়ে সুধিলে, কি ক'ব বিচাৰে? দেউতাকে অলপ সময় ৰৈ ক'লে, অভিৰ উশাহ যেন থমকি ৰ'ল। দেউতাকে কম্পিত কণ্ঠত ক'লে, তাই মৰাৰ আগতে নিজৰ মৃত্যুৰ সত্যটো কাকো ক'ব পৰা নাছিল। সেই কথাই দৰজাখনৰ মাজত বন্দী হৈ আছে। যিজনে দৰজা খোল খোৱা দেখে, তাই তেওঁৰ জৰিয়তেই সত্য প্ৰকাশ কৰিবলৈ বিচাৰে। অভিৰ হাত ঠাণ্ডা হৈ গ'ল। দেউতাকে আগবাঢ়ি ক'লে, ছোৱালীজনী হত্যা কৰা হৈছিল। গাঁৱৰ কোনোবাই সত্যটো লুকুৱাই ৰখাৰ বাবেই দৰজা কপে। পোহৰ দেখা যায়। তাই এটাই বিচাৰে, যিজনে তাক দেখে সি যেন সত্যটো বাহিৰলৈ উলিয়াই নিয়ে। অভিৰ মূৰত পাহাৰৰ সেই চকু দুটিৰ প্ৰতিচ্ছবি ভাহি উঠিল। উজ্জ্বল ধাতুৰ দৰে, যেন বেদনাই গৰ্জি উঠা দুটা চকু। দেউতাকে ক'লে, অভি, আজি ৰাতিটোত অকলে নুশুবা। তুমি তাইক দেখিছা, এতিয়া তাই তোমাৰেই ভৰসাত আছে। দৰজাখন দূৰত অচিন ধ্বনিত কঁপি উঠিল।